গাইজ এয়া মোৰ নতুন একেবাৰে নতুন চেনেল হ'ব এইটো ইউটিউব চেনেল একচুৱেলি মই এভৰি উইকেণ্ড ছেটাৰডে চানডে মই সদায় ট্ৰেভেল কৰোঁ কাৰণে মই ভাবিলোঁ কি মই এটা ইউটিউব চেনেল এটা খুলিম সেইকাৰণে ভাবি আজিৰ পৰা ষ্টাৰ্ট হ'ব একচুৱেলি ক'ত যাম কি কথা আমি নিজে নাজানো ছেটাৰডে আৰু চানডে মানে মই আৰু মোৰ ফ্ৰেণ্ড যেতিয়া আমি গাড়ীত বহোঁ বাইকত যাওঁ ক'ত যাওঁ নিজে নাজানো ওলাই যাওঁ ক'ৰবাত এটা ৰ'ড ট্ৰিপ টাইপ একচুৱেলি আপোনালোকক মই ভাবিলোঁ কি যিহেতু মই সদায় গৈ থাকোঁ আমাৰ ট্ৰেভেল কৰি থাকোঁ কাৰণে মই ভাবিলোঁ কি অলপ যিখিনি একচুৱেলি মই য'তে গৈ থাকোঁ সেইবোৰ আপোনালোকক দেখাব চেষ্টা কৰিম কথাত অলপ লাগি ধৰিছে বেয়া নহ'ব হা একচুৱেলি মই ফাৰ্ষ্ট টাইম না লাষ্টটো অলপ কৰিম কিন্তু লাষ্ট কৰা নাই কিন্তু দেই আপোনালোকৰ আগত কিন্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মৰিগাঁও থাকোঁ মই যিহেতু ইমান ধুনীয়া পৰিৱেশ ন আপোনালোকক দেখুৱাম মানে এতিয়া দেখুৱাব চেষ্টা কৰিম মোৰ লগত আছে আজি মৰিদুল মোৰ লগৰ হয় লগৰ যেতিয়া আমাৰ একেলগে একেটা ব্ৰাঞ্চতে কাম কৰোঁ আমি দুটা একচুৱেলি গুৱাহাটীত থকাৰ পৰা একচুৱেলি আমি চিনাকি হৈছিলোঁ আজি মৰিগাঁৱত একেলগে আমি কাম কৰি আছোঁ একেলগে কাম কৰি ভাল লাগে এতিয়া যিহেতু মই এক্সিছ বেংকত কৰোঁ সেইকাৰণে ছেটাৰডে চানডে অলপ অফ পাওঁ কাৰণে মই ভাবোঁ কি অলপ ফুৰিব যাওঁ ফুৰিলে অলপ ষ্ট্ৰেছ দূৰ হৈ যায় তাকে ভাবি এতিয়া আপোনালোকক দেখাব চেষ্টা কৰিম মৰিগাঁৱৰ কিছুমান পৰিৱেশ মৰিগাঁও জেগাডোখৰ সৰু বহুত ধুনীয়া আৰু মানে পৰিৱেশবোৰ বহুতেই ধুনীয়া চাব আপোনালোকে ৰাস্তাটো কেনেকুৱা অলপ দেখুৱাই দিয়া মৰিটো একচুৱেলি এইডোখৰত অলপ হেৰেঙা মানে মানুহ চানুহ ইমান কম ইয়াত গাড়ী মটৰো অলপ কম মেইন ৰাস্তাত একচুৱেলি নগাঁৱতো গুৱাহাটী যিটো ফ্লাইঅভাৰ আৰু এইটো হাইৱেটোত অলপ মানুহ ভিৰ হয় ইয়াতে অলপ কম হয় তথাপি ইয়াত গাড়ী চাড়ী চলাই ভাল লাগে একচুৱেলি এয়া মোৰ নতুন চেনেল না ফাৰ্ষ্ট টাইম মোৰ একচুৱেলি যিটো চাউণ্ড চিষ্টেম ন অলপ প্ৰব্লেম হ'ব পাৰে আৰু এভৰি উইকেণ্ড আপোনাৰ এভৰি উইক ছেটাৰডে আৰু চানডে আপুনি পাবই মানে এটা পাব ইয়াছ এটা আপোনাৰ ভিডিঅ' ব্লগছ পাবই আপোনালোকে আমি দুটা য'তে যাওঁ আপোনালোকক চেষ্টা কৰিম দেখাব চেষ্টা কৰিম ভাল বেয়া কি আছে জীৱনটো কি আছে খোৱা আৰু এনজয় কৰা কিন্তু কাম কৰিব লাগিব ভাই কাম নকৰিলে মানি ক'ব পাম সেইকাৰণে ভাবিলোঁ মই কামো কৰিম ঘূৰিম ফুৰিম চব কৰিম তাকে আৰু আমি পইচা আৰ্ণ কৰিব বিচৰা নাই কিন্তু জাষ্ট আমি দেখাব বিচাৰিছোঁ আমি যেনেকৈ লাইফ ষ্টাইলত থাকোঁ সুখে দুখে কি ক'ম সুখে থকাৰ মাজতে আপোনালোকক দেখাব চেষ্টা কৰিম কিছুমান আমাৰ যিকেইটা কাম কৰি থাকোঁ যিটো আপোনালোকে দেখিব পাব আজিৰ পৰা মহিদুল অলপ এই আমাৰ পৰিৱেশটো দেখুৱাই দিয়া আমি এতিয়া আমি ক'ত গৈছোঁ এতিয়া কৈ দিয়া আমি এতিয়া ক'ত গৈছোঁ এতিয়া আমি ক'ব পৰা নাই যিহেতু আমি একচুৱেলি নাজানো ক'ত গৈ আছোঁ গাড়ীখনৰ ৰোড পাইছোঁ যেতিয়া ৰাস্তা এটা পাইছোঁ গৈ আছোঁ আৰু এইটো ৰোড কিন্তু আপোনাৰ মৰিগাঁৱতো নগাঁও যোৱা ৰাউট হয় নাই ৰাস্তাটো বহুত ধুনীয়া চলায়ো ভাল লাগে একচুৱেলি কিমান ধুনীয়া বসন্ত কালত বসন্ত বুলি নহয় এতিয়াতো জেঠ পালেহি চাগে ন হা জেঠ মাহ নেকি জেঠ কৰিব আৰু বাৰিষা টাইমবোৰত বহুত মানে গছ গছনিবোৰ পৰা ফুলি আহে ন বঢ়িয়া লাগে আৰু অলপ আগতো আপোনাৰ গ'লেতো আপোনাৰ ৰহা পাই যাম চাগে একচুৱেলি আপোনালোকৰ ৰাস্তাত কি নাথাকে চব দেখাব চেষ্টা কৰোঁ দোকান কি দিয়ে মানুহবোৰ ষ্ট্ৰীটত ইয়াতে কেনেকৈ মানুহ বসবাস কৰে কি নকৰে ৰাস্তাৰ ওচৰত সেইবোৰ চেষ্টা কৰিম দেখাব আপোনালোক চাই থাকিব
গাইছ এতিয়া আমি আহি পালোঁগৈ এখন এটা ৰেষ্টুৰেণ্ট ৰাস্তাতে নগাঁও নিচিনা ৰাস্তাডোখৰতে কিনাৰতে লেফ্ট চাইডে ধুনীয়া ধাবা এটা আছে দেখিলোঁ সোমালোঁ ইয়াতে কিবাকিবি খাম আৰু আকৌ ওলাই যাব লাগিব দেখাব চেষ্টা কৰিম মহিলাক দেখাই দিওঁ অলপ ৰাস্তাডোখৰ জেগাডোখৰ দেখাই দিয়া ভাল লাগিছে না ধাবাখন ওলাই দিয়ে ওলাই মেলি দেখা দিওঁ ফুৰিব লাগে ফুৰিলেহে তোমাৰ মন লাগি থাকে আপোনালোকে আহিব পাৰিব ইমান ধুনীয়া পৰিৱেশটো বাহিৰৰ পৰিৱেশটো দেখুৱাই দিয়া তুমি এইফালৰ পৰা যোৱা আৰু এইডোখৰ পৰা এবাৰ দেখুৱাই দিয়া ৰাস্তাডোখৰ পৰা কেনেকুৱা লাগে দেখুৱাব ভালকে দেখুওৱা আৰু অলপ আগত যোৱা মিলি ওলালোগৈ ওলাই আহি এতিয়া অলপ লাহে লাহে ড্ৰাইভ কৰি আছোঁ কাৰণ খাই মেলি ইমান স্পীড যাব নালাগে স্পীড নচলাওঁ বাৰু নৰ্মেলি 60-70 তেনেকৈ থাকে বহুত দিনৰ মূৰত এনেকৈ ওলাই আহিছোঁ বহুত ধুনীয়া লাগিছে না কি কোৱা বহুত ধুনীয়া লাগিছে না মাইণ্ডটো ফ্ৰেছ হৈ গৈছে আপোনালোকক আৰু নেক্সট উইক আপোনালোকক দেখাব চেষ্টা কৰিম আমি ইমান চাবলগীয়া বুলি নহয় এইটো এনেকুৱা চাপ'জ ক'ব গ'লে আপোনাৰ দিল্লী মুম্বাইৰ নিচিনাকৈ গুৱাহাটী তেনেকুৱা নিচিনাকৈ হেভি জেগাত গৈ যে আমি কিবা কৰিব নহয় সৰু সৰু তুমি যদি লাইফটো যদি হেপী হ'ব বিচাৰা সৰু বস্তু সৰু জেগাতে তুমি হেপী কৰি থাকিব পাৰা মানুহৰ জীৱনত প্ৰব্লেমটোতো আহিব প্ৰব্লেমৰ মাজতে তেনেকৈ সুখ দুখৰ মাজতে জীয়াই থাকিব লাগিব লাইফ অফ পাৰ্টনাৰ আৰু নেক্সট উইক আমি লাহৰীঘাট যাম য'ত মানে আমাৰ মৰিগাঁৱৰ ডিষ্ট্ৰিক্টৰ এখন পপুলাৰ জেগা ঠিক আছে অলপ বুজি পাম কোনটো বেয়া হৈছে কোনটো ভাল হৈছে সেইটো আপোনালোকে ফিডবেক দিব এতিয়া দিলেহে মই এটলিষ্ট মোৰ নিজৰ ভুল মই শুধৰণি চেষ্টা কৰিম বাকী আপোনালোকে